এনেকুৱা বতাহৰ বতৰত টেঙা খাবলৈ খুব মন গৈ থাকে নহয়নে? আৰু এনেদৰে কঁঠালৰ মুচি আৰু তেতেলী টেঙা ক'বই নালাগে। আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই তেতিয়াহ'লে এবাৰ খাই চাবচোন, কেনেকুৱা সোৱাদ হয়। আৰু এনেদৰে আজি আমি আমাৰ ঘৰৰ পিছপিনে বগৰী এডালৰ পৰা কেইটামান বগৰী আৰু লগতে কেইটামান কঁঠালৰ মুচি আৰু এই তেতেলীখিনি যে দেখিছে, এই তেতেলীখিনি কিন্তু আমাৰ খুৰা ছোৱালীজনীয়ে আনিছে, আমাৰ নহয়। আৰু এনেদৰে যোগাৰ কৰিলোঁ, চাওকচোন। চাবলৈ কিন্তু ইমান ধুনীয়া হোৱা নাই, কিন্তু খাবলৈ কিন্তু খুব সোৱাদ হৈছিলে। এইপিনে ৰাতিয়ে হৈ গ'ল যোগাৰ কৰোঁতে কৰোঁতে। আগলি বাহাত বগলী নাচিছে, আল ফুলে কৈ কহুৱা হালিছে, মুখে মুখে হাঁহি মুখে মুখে কেনেকুৱা হৈছে?